মৰমৰ ছাত্ৰ-ছাত্ৰী বন্ধু-বান্ধৱীসকল আশা কৰো সকলোৱে ভালে আছে। সকলোকে মোৰ ইজি ইংলিছ গ্ৰামাৰ অনলাইন চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাই আমাৰ দ্বিতীয়টো ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছো। তাৰ আগতে মই এবাৰ মনত পেলাই দিব বিচাৰিছো প্ৰথমটো ভিডিঅ'ত আমি কি আলোচনা কৰিছিলো। প্ৰথমটো ভিডিঅ'ত আমি আলোচনা কৰিছিলো হোৱাট ইজ গ্ৰামাৰ, হোৱাট ইজ ল্যাঙ্গুৱেজ, হোৱাট ইজ সিলেবল এণ্ড হোৱাট ইজ ৱাৰ্ড। এই চাৰিটা বিষয় লৈ আমাৰ প্ৰথমটো ভিডিঅ'ত আলোচনা কৰিছিলো। আশা কৰো আপোনালোক সকলোৱে চাইছে। ইতিমধ্যে দেখা গৈছে বহুতো ছাত্ৰ-ছাত্ৰী বন্ধু-বান্ধৱীসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে, মোৰ প্ৰথমটো ভিডিঅ' চাইছে, লাইক কৰিছে, শ্বেয়াৰ কৰিছে, কমেণ্ট কৰিছে। এই সকলোবোৰৰ বাবে মই সকলোকে মোৰ আন্তৰিক ধন্যবাদ জনাইছো। আৰু যিসকলে মোৰ ভিডিঅ' এতিয়ালৈকে চোৱা নাই, তো সেই সকলোৱে মোৰ অনুৰোধ আপোনালোকে মোৰ ভিডিঅ'টো চাওক, মোৰ চেনেল ছাবস্ক্ৰাইব কৰক, মোৰ প্ৰতিটো ভিডিঅ' চাই থাকক। কাৰণ ইংৰাজী ভাষা বা ইংৰাজী ব্যাকৰণ যদি আপুনি শিকিব খোজে, ইংৰাজী ব্যাকৰণৰ প্ৰথমৰ পৰা শেষলৈ আপুনি ধাৰাবাহিকভাৱে বস্তুবোৰ জানিব লাগিব, শিকিব লাগিব। গতিকে কোনো বস্তু সৰু বুলি আপুনি অৱজ্ঞা নকৰিব। যদিও সৰু এইবিলাকৰ ভিতৰত সৰু সৰু বস্তুৰ ভিতৰতে কেতিয়াবা ডাঙৰ বস্তু ওলাই যায়, কেতিয়াবা আপুনি নজনা কথা কিবা নতুন কথা শিকি যাব পাৰে। তো আজি যেনেকে মই আপোনাৰ কাৰণে লৈ আহিছো চেন্টেন্স মানে বাক্য। এইটো কি এটা সাধাৰণ কথা যেন লাগে, কিন্তু এইটো সাধাৰণ কথা নহয়। আপুনি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকক। চেন্টেন্সৰ ভিতৰত আপুনি আৰু কি কি শিকিব পাৰে। প্ৰথমতে আমি ডেফিনেশ্যনৰ পৰা আৰম্ভ কৰো। হোৱাট ইজ কল্ড চেন্টেন্স। চেন্টেন্স কাক বোলে? আপুনি এনেকে ক'ব পাৰে, two or more words being together, if it gives a complete meaning, then it's called a sentence. অৰ্থাৎ দুটা বা ততোধিক শব্দ লগ লাগি যদি এটা সম্পূৰ্ণ অৰ্থ বুজায়, তেতিয়াহ'লে তাক চেন্টেন্স বা বাক্য বোলে। বা আপুনি এনেকেও ক'ব পাৰে, a sentence is a meaningful group of words. অৰ্থাৎ এটা বাক্য হৈছে এটা অৰ্থপূৰ্ণ শব্দ সমষ্টি। এটা এক্সাম্পল লিখো লওক। লিখিছো, ৰাহুল ইজ ইটিং ৰাইচ। ৰাহুল ইজ ইটিং ৰাইচ। ইয়াত কেইটা ৱাৰ্ড আছে? 1, 2, 3, 4। এই চাৰিটা ৱাৰ্ড আছে। চাৰিটা ৱাৰ্ড মিলি এটা অৰ্থ বুজাইছে। ৰাহুলে ভাত খাই আছে। গতিকে এইটো এটা চেন্টেন্স হয়। এতিয়া মই যদি এই চেন্টেন্স কেইটা উলট পালটকে লিখো, মই যদি এনেকে লিখো, ৰাইচ ৰাহুল ইটিং ইজ, এইটো সেন্টেন্স হ'ব নেকি? ৰাইজ ৰাহুল ইটিং ইজ কিবা সেন্টেন্স হ'ব? নাই, এইটো কোনো অৰ্থ নাই। গতিকে এইটো কোনো সেন্টেন্সও নহয় বা বাক্য নহয়। গতিকে এইটো আমি মুছি দিওঁ। তো সেন্টেন্সৰ ডেফিনেশ্যনটো আমি শিকিলো। সেন্টেন্সৰ ডেফিনেশ্যন শিকিলে শেষ নে? নহয়, ইয়াত আৰু কথা আছে, আৰু আপুনি আৰু বহুত কথা শিকিব পাৰিব। তো প্ৰথম কথা হৈছে সেন্টেন্সৰ যিটো বৈশিষ্ট্য। সেন্টেন্সৰ বৈশিষ্ট্য কি? সেন্টেন্স এটা সদায় কেপিটেল লেটাৰ দি আৰম্ভ হয় আৰু ফুল ষ্টপ, সাইন অফ ইন্টাৰগেশ্যন আৰু সাইন অফ এক্সক্লেমেশ্যন দি শেষ হয়। এই যেটো সেন্টেন্স লিখিছো মই, ৰাহুল ইজ ইটিং ৰাইচ, ইয়াত চাওক ফাৰ্স্ট লেটাৰটো আৰ আছে, কেপিটেল আছে। ৰাহুলৰ ফাৰ্স্ট লেটাৰ আৰ কেপিটেল, আৰু শেষ হৈছে ফুল ষ্টপ দি। এটা এটা বৈশিষ্ট্য। আৰু এটা সেন্টেন্স লিখো মই, Are you eating rice? এই সেন্টেন্সটো লিখিছো, Are you eating rice? ইয়াতো কেইটা শব্দ আছে? 1, 2, 3, 4। ইয়াতো চাৰিটা শব্দ আছে। চাৰিটা শব্দ মিলি এটা অৰ্থ বুজাইছে, তুমি ভাত খাই আছা নে? গতিকে এইটো এটা সেন্টেন্স হয়। কিন্তু এই সেন্টেন্সটো চাওক আপুনি, ফাৰ্স্ট লেটাৰ কেপিটেল আছে আৰু লাষ্টত কি আছে? প্ৰশ্নবোধক চিহ্ন আছে। মানে সেন্টেন্সটো আৰম্ভ হয় কেপিটেল লেটাৰ দি, শেষ হয় ফুল ষ্টপ, নহলে প্ৰশ্নবোধক চিহ্ন, নহলে ভাৱবোধক চিহ্ন। আৰু এটা সেন্টেন্স লিখো ভাৱবোধক চিহ্ন থকা। সাপোজ how beautiful the rose is. How beautiful the rose is. মানে গোলাপ ফুল কিমান যে ধুনীয়া। এই যে মনৰ এটা ফিলিংস, মনৰ ভাৱ প্ৰকাশ পাইছে, যাৰ কাৰণে ইয়াত ভাৱবোধক চিহ্ন দিয়া হৈছে। চাওক, এইটো ভাৱবোধক চিহ্ন, এইটো প্ৰশ্নবোধক চিহ্ন, আৰু এইটো ফুল ষ্টপ। গতিকে সেন্টেন্সটো কেপিটেল লেটাৰ দি আৰম্ভ হ'ব আৰু ফুল ষ্টপ, প্ৰশ্নবোধক চিহ্ন, ভাৱবোধক চিহ্ন দি শেষ হ'ব। এইটো হ'ল সেন্টেন্সৰ বৈশিষ্ট্য। এইখিনিতে শেষ নেকি? আৰু কথা আছে, আপুনি আৰু চাই থাকক, আৰু কথা শিকিব পাৰিব। তো সেন্টেন্সৰ ইয়াৰ পিছৰ যিটো শিকিবলগীয়া সেইটো হ'ল কি? সেন্টেন্সৰ মূল
দুটা অংশ থাকে সেন্টেন্সৰ অংশ কেইটা থাকে সেন্টেন্সৰ অংশ থাকে মূল দুটা এটা হল সাবজেক্ট মানে উদ্দেশ্য আৰু এটা হল প্ৰেডিকেট অর্থাৎ বিধেয় সাবজেক্ট আৰু প্ৰেডিকেট উদ্দেশ্য আৰু বিধেয় সাবজেক্ট কি প্ৰেডিকেট কি সব সাবজেক্ট মানে হৈছে উদ্দেশ্য ইয়াক আৰু এটা অৰ্থ আছে ইয়াক উদ্দেশ্য বা কৰ্তা বুলিও ক'ব পাৰে আপুনি উদ্দেশ্য বা কৰ্তা কৰ্তা মানে যিয়ে কৰে এটা সেন্টেন্স এটা আমি যাক উদ্দেশ্য কৰি কওঁ সেই হৈছে উদ্দেশ্য বা সেই হৈছে সাবজেক্ট অৰ্থাৎ বাক্যত ক্ৰিয়াৰ কামটো যিয়ে কৰে সেই হৈছে কৰ্তা বা সাবজেক্ট এই যে এক নম্বৰ সেন্টেন্সটোত ৰাহুল ইজ ইটিং ৰাইচ ইয়াত সাবজেক্ট কোনটো হ'ব ইটিং ৰাইচ ভাত খোৱাৰ কথাটো কাক উদ্দেশ্য কৰি কৈছো মই ৰাহুলক উদ্দেশ্য কৰি কৈছো গতিকে ৰাহুল হ'ব সাবজেক্ট ঠিক আছে আৰু এটা কথা সেন্টেন্সত সাবজেক্টক যদি আপুনি ধৰিব পাৰে তেনেহলে সাবজেক্টক বাদ দি বাকি যিখিনি অংশ থাকিব সেই গোটেইখিনি অংশ প্ৰেডিকেট বুলি ক'ব তেনেহলে সাবজেক্ট ৰাহুল ইয়াক বাদ দিলে বাকি কি থাকিল আৰু ইজ ইটিং ৰাইচ এইখিনি হ'ল প্ৰেডিকেট মানে বিধেয় মানে সাবজেক্টক উদ্দেশ্য কৰি কি কোৱা হৈছে কথাখিনি সেইখিনি হৈছে প্ৰেডিকেট বা বিধেয় বুজি পালে এটা সাবজেক্ট আপুনি ধৰিব কেনেকে এইটো সেন্টেন্সত কিছুমানৰ এনেকুৱা ধাৰণা আছে সেন্টেন্সৰ প্ৰথম যেটো শব্দ থাকে আৰম্ভণিতে যেটো শব্দ থাকে এইটোৱে সাবজেক্ট হয় কিছুমান এনেকে ভাবে যদি আপুনি ভাবে তেনেহলে এইটো ভাৱনাটো পাহৰি যাওক কাৰণ এইটো সম্পূৰ্ণ ভুল ধাৰণা মই এতিয়া যদি আৰু এটা সেন্টেন্স লিখো আপুনি তাতে সাবজেক্ট কেনেকে ওলাব সাপোজ After being tired, the old man sat under the tree. After being tired, the old man sat under the tree. After being tired, মানে ক্লান্ত হোৱাৰ পিছত ভাগৰুৱা হোৱাৰ পিছত the old man sat under the tree. বুঢ়া মানুহজন গছজোপাৰ তলত বহিছিল এই সেন্টেন্সটোত আপুনি আপোনাৰ সেই ধাৰণাটো লৈ আহক কি যে আপুনি যেটো ভাবিছিল যে সেন্টেন্সৰ আৰম্ভণিতে যেটো শব্দ থাকে এটোৱে সাবজেক্ট হয় তো চাওক আপোনাৰ এটো সম্পূৰ্ণ ভুল ধাৰণা ওলাব এতিয়া কেনেকে প্ৰথমতে তো এটো আছে আফটাৰ আছে সেন্টেন্সৰ তেনেহলে আফটাৰটো কি সাবজেক্ট হ'ব নেকি নহব গতিকে সাবজেক্ট ওলোৱাৰ টেকনিক কি সাবজেক্টটো আপুনি একেবাৰে সহজ এটা উপায় আছে সাবজেক্ট বিচাৰাৰ সাবজেক্ট কেনেকে বিচাৰিব আপুনি চাওক সাবজেক্ট বিচাৰিবলৈ হলে আপুনি প্ৰথমতে সেন্টেন্সত থকা ভাৰ্বটো ওলাব লাগিব প্ৰিন্সিপাল ভাৰ্বটোক বিচাৰিব প্ৰিন্সিপাল ভাৰ্ব মানে মূল ক্ৰিয়া সেন্টেন্সত কোন শব্দটোৱে কাম কৰা বুজাইছে এই সেন্টেন্সটো চাওক আপুনি আফটাৰ বিং টায়াৰ্ড দা ওল্ড ম্যান সেট আন্ডাৰ দ্য ট্ৰি সেট এই সেট শব্দটো হৈছে সেট মানে বহিছিল এটো হৈছে ইয়াৰ প্ৰিন্সিপাল ভাৰ্ব তো এই সেট ভাৰ্বটো সেট মানে কি এটো পাস্ট টেন্স হৈছে সেট সিট সেট গতিকে পাস্ট টেন্সৰ অৰ্থ বহিছিল এনেকুৱা ধৰণৰ হ'ব তো ইয়াক আপুনি হু দি প্ৰশ্ন কৰিব লাগিব হু মানে কোন কোন বুলি প্ৰশ্ন কৰিব কোন বুলি প্ৰশ্ন কৰিলে উত্তৰ কি আহে কোনে বহিছিল হু সেট মানে কোনে বহিছিল এনসার বিচাৰি থাকক কোনে বহিছিল দা ওল্ড ম্যান বুঢ়া মানুহজন বহিছিল দা ওল্ড ম্যান এনসার ওলাইছে গতিকে এই ওল্ড ম্যান দা ওল্ড ম্যান হ'ব সাবজেক্ট বুজি পালে তো সাবজেক্টটো বিচাৰি পালো তেনেহলে প্ৰেডিকেট কি হ'ব এই সেন্টেন্সৰ এইখিনিক বাদ দি বাকি গোটেইখিনি হ'ব প্ৰেডিকেট আফটাৰ বিং টায়াৰ্ড আৰু সেট আন্ডাৰ দ্য ট্ৰি গোটেইখিনি প্ৰেডিকেট মানে সাবজেক্টক উদ্দেশ্য কৰি কি বৰ্ণনা কৰা হৈছে এই গোটেইখিনি হ'ব প্ৰেডিকেট আশা কৰো বুজি পালে সাবজেক্ট এণ্ড প্ৰেডিকেট সাবজেক্ট কেনেকৈ ওলাই সেইটো বুজি পালে তো সাবজেক্ট ওলাবলৈ আমি কি প্ৰশ্ন কৰিবলৈ ভাৰ্ব হু বুলি হু মানে কোন ঠিক আছে আৰু বহুত কথা আছে শিকিবলৈ ইয়াত এইখিনিতে শেষ নহয় এই যে প্ৰেডিকেট বুলি ক'লো মই এই প্ৰেডিকেটৰ ভিতৰতে আৰু এটা ডাঙৰ বস্তু লুকাই আছে
সেইটো হল কি সেইটো হল অবজেক্ট অবজেক্ট মানে হল কর্ম অবজেক্ট কি হোয়াট ইজ কল্ড অবজেক্ট আমি এনেকে কব পাৰি যে প্ৰতিটো সেন্টেন্সতে ভার্ব থাকিব এটা সেই ভার্ব বা ক্ৰিয়াৰ কামটো যাৰ ওপৰত সমাধা হয় সেই হৈছে কৰ্ম ধৰক ইয়াত ভার্বটো আছে ইট ৰাহুল ইজ ইটিং ৰাইচ ইট মানে খোৱা এতিয়া খোৱা কামটো কিহৰ ওপৰত সমাধা হৈছে ৰাইচ ভাতৰ ওপৰত গতিকে ৰাইচ হ'ব ইয়াত অবজেক্ট তো আপুনি ৰাইচ বা ইটৰ যিটো কামটো কাৰ ওপৰত সমাধা হ'ল এইটো কেনেকে বুজিব আপুনি বা ভাৰ্বৰ কামটো ক্ৰিয়াৰ কামটো কাৰ ওপৰত সমাধা হ'ল এইটো বুজিবলৈ অলপ জটিল যেন পাইছে চাগে তো সহজ উপায় এটা মই দি দিছো আপোনাক অবজেক্ট ওলাবলৈ আপুনি কি কৰিব আগৰ দৰে আৰু দুটা প্ৰশ্ন কৰিব লাগিব আপুনি হোৱাট মানে কি আৰু এটা হ'ল হোম মানে কাক আপুনি অবজেক্ট পাবলৈ হলে হোৱাট আৰু হোম দি প্ৰশ্ন কৰিব লাগিব ভাৰ্বক তো ইয়াত চাওক ইট হৈছে ভাৰ্ব এই ভাৰ্বক প্ৰশ্ন কৰিম হোৱাট ইট কি খায় ইট মানে তো খোৱা কি খোৱা এনসাৰ কি আছে ৰাইচ এনসাৰ যি আহিব এই হ'ব অবজেক্ট মানে হোৱাট আৰু হোম দি প্ৰশ্ন কৰি চাব যিটো এনসাৰ ওলাব সেইটোৱে হ'ব অবজেক্ট তো হোৱাট ইট প্ৰশ্ন কৰিছিলো হোৱাট ইট কি খায় এনসাৰ ওলাইছে ৰাইচ তো ৰাইচ হ'ল অবজেক্ট হল হোম দি কি কৰিব ইয়াক হোম দি কৰি চাওচোন হোম ইট কাক খায় ইটস এন ইনভ্যালিড কোৱেশ্চন কাৰণ মানুহকটো নাখায় না হোম ইউজ কৰা হয় মানুহৰ ক্ষেত্ৰত তো কাক খায় এইটো প্ৰশ্নটোৱে ভুল গতিকে ইয়াৰ কোনো উত্তৰ নাই গতিকে হোৱাট দি ওলাইছে মানে এটা এনসাৰ ওলাইছে মানে এটা অবজেক্ট আছে ইয়াত আকৌ কিছুমান সেন্টেন্স আছে এনেকুৱা য'ত দুটাকৈ অবজেক্ট থাকে আৰু এনেকুৱা কিছুমান আছে য'ত অবজেক্টে নাথাকে চাওক দুটা অবজেক্ট থকা চাওক এটা He gave me a pen. তেওঁ মোক এডাল কলম দিছিল ইয়াত চাওক এইটো হৈছে ভাৰ্ব V2 গেভ পাষ্ট টেন্সত আছে গেভ মানে হল দিছিল এটা হুদি যদি প্ৰশ্ন কৰো কি ওলাব সাবজেক্ট ওলাব হু গেভ কোনে দিছিল তেওঁ দিছিল হি গেভ এইটো হ'ল সাবজেক্ট এটা প্ৰশ্ন কৰিম হোৱাট আৰু হোম দি হোৱাট গেভ কি দিছিল আনসাৰ ইয়াত বিচাৰক হোৱাট গেভ কি দিছিল এ পেন দিছিল তেনেহলে এ পেন এটা অবজেক্ট ওলাল এটা হোম দি হলো কাক দিছিল হোম গেভ কাক দিছিল মি দিছিল মোক দিছিল তেনেহলে দুটা আনসাৰ ওলাইছে মানে ইয়াত দুটা অবজেক্ট আছে আকৌ এনেকুৱা কিছুমান সেন্টেন্স আছে চাব য'ত অবজেক্টে নাথাকে সাপোজ I go to school ইয়াত ভাৰ্ব হৈছে go এতিয়া go যদি আমি প্ৰশ্ন কৰো হু দি সাবজেক্ট ওলাব হু goes কোনে যায় I go I answer ওলাইছে গতিকে I হ'ল সাবজেক্ট এটা হোৱাট আৰু হোম দি সোধকচোন হোৱাট goes কি যায় কোনো উত্তৰ নাই হোম goes কাক যায় এইটো এটা ইনভ্যালিড কোৱেশ্চন ইয়াৰ কোনো উত্তৰ নাই তেনেহলে যেহেতু দুটা প্ৰশ্ন কৰিছো দুটাৰ এটাৰো উত্তৰ হলো নাই তাৰ মানে ইয়াত কোনো অবজেক্টই নাই আচ্ছা আপুনি সুধিব পাৰে যদি অবজেক্ট নাই তেনেহলে টু স্কুল এখিনি কি তেনেহলে তো এখিনি হল কমপ্লিমেন্ট অৰ্থাৎ সম্পূৰক সেন্টেন্স এটাত এনেকুৱা নহয় যে সকলো সেন্টেন্সত অবজেক্ট থাকিবই লাগিব অবজেক্ট থাকিব পাৰে নাথাকিব পাৰে অবজেক্ট নাথাকিলে এখিনি কি কমপ্লিমেন্ট বুলি আপুনি ক'ব পাৰে তো দেখিলে সেন্টেন্সত আপুনি কিমান কি শিকিব পাৰিলে তো এইখিনিতে শেষ নহয় আৰু আছে তো আজিৰ ভিডিওটো বেছি দীঘলীয়া নকৰো তো বাকি অংশখিনি সেন্টেন্সৰ বিষয়ে আৰু বহুত কথা শিকিবলগীয়া আছে বাকি অংশখিনি আমি পৰৱৰ্তী ভিডিওটো শিকিম আশা কৰো আপোনালোক সকলোৱে মোৰ পৰৱৰ্তী ভিডিওৰ কাৰণে অপেক্ষা কৰিব তো আজি আমি কি শিকিলো এবাৰ আমি চাই লওঁ আজি প্ৰথমতে আমি শিকিলো সেন্টেন্স কি দ্বিতীয়তে শিকিলো সাবজেক্ট কি তৃতীয়তে প্ৰেডিকেট তাৰপিছত অবজেক্ট শিকিলো আৰু এটা বস্তু ক'ব পাৰি কমপ্লিমেন্ট কি এইটো শিকিলো আমি কমপ্লিমেন্টটো শিকিলো আমি গতিকে এইকেইটা বস্তু আমি আজি শিকিব পাৰিলো আশা কৰো আপোনালোকে মোৰ ভিডিওটো ভাল পাইছে যদি ভাল পাইছে নিশ্চয় লাইক কৰিব বন্ধু বান্ধৱীলৈ মোৰ ভিডিওটো শ্বেয়াৰ কৰিব আৰু মোৰ লগত থাকিব প্ৰতিদিনে মই দিয়া নতুন নতুন ভিডিওবোৰ আপোনালোকে চাই থাকিব আশা কৰো আপোনালোক সকলোৱে ভালে থাকক সুৰক্ষিত থাকক আজিলৈ এইখিনিতে সামৰিছো ধন্যবাদ